হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, কিন্তু মোৰহে অলপমান বেয়া। কাৰণ আপোনালোকে গমেই পাইছে কিহৰ কাৰণে বেয়া, মোৰ মাতটো শুনি। তো মোৰ চৰ্দি কাহ হৈ আছে, মানে সেইকাৰণে অলপমান বেয়া হৈ আছে। যি কি নহওক, আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰটো সকলোকে মোৰ ফালৰ পৰা ইয়াৰ পৰা বলবমৰ শুভেচ্ছা যাচিলোঁ। আৰু এতিয়া যাই আছোঁ বাচুগাঁৱত। একচুৱেলি মোৰ এটা পূজা দিবলগীয়া আছে। তো আজি নাগপঞ্চমী পূজা হয়, তো বাচুগাঁৱৰ শিৱবাৰীত তাতে পূজা হয়। তো তাতে যাই পূজা দিম, তাতে গৈ আছোঁ বৰ্তমান। আৰু গলত গামোচাখন বান্ধি লৈছোঁ, মানে যিহেতু কাহ হৈ আছে যাতে বতাহ নালাগে সেইকাৰণে। আৰু পিলপিলিত যাই আছোঁ, মানে বাইকত গ'লে বেছি বতাহ লাগে, তো কাহটো বেছি হৈ যাব পাৰে, সেইকাৰণে পিলপিলিত যাই আছোঁ। আৰু গাইজ, আপোনালোকক কৈছিলোঁ আগৰ ব্লগত যে মই অসমৰ বাহিৰত যাই আছোঁ, কোনটো প্লেচত সেইটো কোৱা নাই। তো মোৰ ড্ৰিম প্লেচত যাব খুজি আছিলোঁ, মানে যাব খুজি আছোঁ এতিয়াও, মানে 20 তাৰিখে, আজি 18 তাৰিখ, 20 তাৰিখ ডেট। তো ড্ৰিম প্লেচ কেদাৰনাথত যাব খুজি আছিলোঁ, আৰু যাম বোধ হয়। তো এতিয়াও মানে হেৰি হোৱা নাই, কাৰণ মোৰ এই চৰ্দি কাহটো মাজতে হৈ গ'ল যে, মই সেইকাৰণে প্ৰব্লেম হৈ আছে। আজি 18 তাৰিখ, তো 20 তাৰিখে জাৰ্ণি আছে কেদাৰনাথ আৰু বদ্ৰীনাথত আমাৰ প্লেন আছে, ট্ৰিপ আছে। তো এইটোৱে ক'ব খুজি আছিলোঁ, তাতে যাব খুজি আছিলোঁ অসমৰ বাহিৰত। তো আই হোপ যাতে মোৰ সোনকালে চৰ্দি কাহটো ভাল হৈ যায় এই দুদিনত, সেইটো কাৰণে ট্ৰাই কৰি আছোঁ, ঔষধ খাই আছোঁ। যদি ভাল হয় মানে তাতে যাম, মানে 20 তাৰিখে, আৰু 20 তাৰিখে জাৰ্ণি ষ্টাৰ্ট হ'ব। যদি 80% যোৱাৰ চান্স আছে, 20% মানে 20% ধৰা নাই, যিহেতু চৰ্দি কাহ অলপ হৈ আছে। যদি ভাল হয়, তাতেতো এনেও ঠাণ্ডা, সেইকাৰণে যদি ভাল হয় তেতিয়াহে যাম। আৰু এইখিনি মানে আজি ভিডিঅ'টো বনাব খোজা নাছিলোঁ, তথাপি মানে আপডেট দিবৰ কাৰণে আপোনালোকক জনালোঁ। যদি যাওঁ সিফালে, সেইকাৰণে আপডেট দিবৰ কাৰণে জনালোঁ আপোনালোকক। আৰু গাইজ, এতিয়া তাতে যাম, পূজা দিম, তো তাতে যাই দেখাম আপোনালোকক। আৰু বেছি কথা নকম আজি, মানে গলাটো এনেই ভাল নহয়, আপোনালোকে শুনি গমেই পাইছে। তাতে গৈ দেখাই আছোঁ বাচুগাঁৱত। আৰু এয়া গাইজ, বাচুগাঁও আহি পালোঁ আমি। আৰু বাচুগাঁও এই ফ্লাইঅভাৰখনৰো কাম দ্ৰুত গতিত একদম চলি আছে। অতি সোনকালে ফ্লাইঅভাৰখন হৈ উঠিব আৰু সম্পূৰ্ণ। চান্দা ক'লো নাই, অলপ মানে প্ৰসাদৰ কাৰণে ফল মূল ল'ব ওলাইছোঁ। ফল মূল লৈ আছোঁ, ফল মূল লৈ ডাইৰেক্ট মন্দিৰত যাম, ডাইৰেক্ট মন্দিৰত দেখাই আছোঁ। আৰু এয়া গাইজ, আমি মন্দিৰত আহি পালোঁ। আৰু মন্দিৰৰ চৌহদটো চাওক না, কিমান ধুনীয়া চাওক, একদম শান্তিপূৰ্ণ ঠাই চাওক। গাইজ, আমি বৰ্তমান আহি পালোঁ মন্দিৰত। আৰু প্ৰসাদখিনি হেৰি কৰি আছে, তৈয়াৰ কৰি আছে। আৰু মন্দিৰটো এইফালে ইয়াতে আছে ৰাধা কৃষ্ণ, আৰু ইয়াতে পুৰা পূজা চলি আছে। আৰু এইফালে হনুমান মন্দিৰ। আৰু মেইন পূজাটো ইয়াতে হ'ব, নাগপঞ্চমী। মই ইয়াতে দিছিলোঁ যোৱা বছৰ, মানে 3 বছৰ দিব লাগে, তো মই 2 বছৰ দিছোঁ। তো আৰু 1 বছৰ আছে, তো তাতে হয়, ভিতৰত হয়, ভিতৰত দিম। ইফালেও কিবা আছে নেকি, দেখাই আছোঁ। আছে ইফালে এটা পাথৰ আছে চাওক। আৰু ইফালে গছৰ তলত শিৱলিংগ আছে, তাতে পূজা কৰা হয়। এইটো শিৱলিংগ। আৰু গাইজ, এয়া হৈছে নাগপঞ্চমীৰ মেইন মন্দিৰটো। আৰু ইয়াতে মই পূজা কৰিলোঁ, আৰু ইয়াতে পূজা কৰি মোৰ মনটো বহুতেই সন্তুষ্ট লাভ কৰিলোঁ, বহুতেই ভাল লাগি গ'ল। পূজা পূৰা দিলোঁ, তো মই সেইখিনি সময়ত ভিডিঅ' কৰা নহ'ল। আৰু এইটো হৈছে মন্দিৰৰ পৰিৱেশটো চাওক, কিমান ডাঙৰ মন্দিৰটোৰ পৰিৱেশ। ভিতৰত আছে চবখিনি, মানে দেৱতাই আছে ভিতৰত। তো এইখিনিয়ে চাওক পৰিৱেশটো কেনেকুৱা। তো এতিয়া পূজা দিয়া হ'ল, তো এতিয়া গুচি যাম, আৰু বেছি দেৰি নকৰিম। তো ৰাস্তাত যাই কথা পাতি আছোঁ। তো গাইজ, পূজা দি ঘৰত আহি পালোঁ। তো ৰাস্তাত ভিডিঅ' বনোৱা নহ'ল। আৰু তো আজি ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি ইনফৰ্মেটিভে দিলোঁ, মানে আপডেট দিয়াৰ নিচিনাকৈ ভিডিঅ'টো দিলোঁ, মানে সেইফালে যাম, যদি ভাল হয় তো এইখিনিয়ে দিলোঁ। আৰু
তো এই ভিডিওটো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ভিডিঅ' নতুনকৈ যদি আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইছ আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নটিফিকেশ্যনবোৰ পাই থাকে তো লগ পাই আছোঁ নেক্সট ব্লগত আজি কাৰণে টাটা বাই বাই